নমস্কাৰ মধুপুৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই আজি এনেকুৱা এটা জেগালৈ আহি আছোঁ, আপোনালোকক দেখুৱাম। মই এটা বিশেষ কাৰণত মই আহিছোঁ। এতিয়া ফেৰীঘাট হয়। ফেৰীঘাটত কেনেকুৱা ধৰণৰ আহিছে। মই জৈন গোবিন্দৰ পৰা আহিছোঁ আৰু মই ফেঞ্চি বজাৰলৈকে গৈ আছোঁ। ফেঞ্চি বজাৰৰ পৰা গৈ মই লালমাটিলৈকে যাম। লালমাটিত আপোনালোকে দেখিব মই কি কাৰণত তেওঁলোকৰ মাজলৈ আহি আছোঁ। আৰু আপোনালোকে দেখিব যিহেতু চন্দ্ৰপ্ৰভা ছোৱালী হুঁচৰি দলত মই যিহেতু তাত ফেৰীঘাট কৰিবলৈ আহিছোঁ। ইয়াত চাওক ফেৰীঘাট আহিলোঁ। আহি জৈন গোবিন্দৰ ফেৰীঘাট হয়। তাৰপৰা মই ফেঞ্চি বজাৰ যাম। ফেঞ্চি বজাৰৰ পৰা গৈ মই গণেশগুৰি পামগৈ। গণেশগুৰিৰ পৰা ইয়াত চাওক কেনেকুৱা ধুনীয়া এটা লোকেশ্যন হয়। লোকেশ্যনৰ উপঞ্চীয় ফেৰীঘাট চাওক কেনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। সকলো মানুহ উঠিছে, সকলো যাত্ৰীসকল আছে। আৰু তাৰ মাজতে মই আপোনালোকক কৈছোঁ, আপোনালোকে মোৰ মধুপুৰ অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু ইয়াৰ মাজত যদি কিবা অসুবিধা বা কিবা এটা ভুল হৈছে মোৰ চেনেলটোত ভিডিঅ'টো আপলোড কৰোঁতে, আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যিহেতু তেওঁলোকে শিল্পগ্ৰামত এটা বিহুৰ ধুনীয়া এটা অনুষ্ঠান, এই অনুষ্ঠানটোত মই আপোনালোকক যিহেতু যিসকল ছোৱালীয়ে হুঁচৰি দল, ছোৱালী হুঁচৰি দল, আমাৰ ছোৱালী হুঁচৰি দলত মই শিকাবলৈ আহিছোঁ। আৰু ছোৱালীসকলে যে কোনো ক্ষেত্ৰতে পিছপৰা নহয়, তাৰ কাৰণে আপোনালোকে দেখিবলৈ পাব। এয়া চাই থাকক। নমস্কাৰ। যিহেতু মই আপোনালোকক অথনি কৈছিলোঁৱে কি জেগালৈ আহি আছোঁ, এতিয়া আপোনালোকে দেখিলে মই আপোনালোকৰ ভিডিঅ' যোগে মই দেখুৱাই থাকিম কি আছে। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি ক'ৰবাত ভুল হয় আপোনালোকে কমেণ্টত জনাই দিব। শেষত আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। বাই বাই। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।